সুৰৰে দেউলৰে। নমস্কাৰ বন্ধুসকল, এচি অফিচিয়েললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অনুপল শইকীয়া। আজি এটা সম্পূৰ্ণ এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। হয়, গুগলেও আপোনাক লৈ যাব পাৰে জেললৈ। আজি এনেকুৱা কেইটামান পইণ্ট মই ক'ম, যিকেইটা পইণ্ট আপোনালোকে কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে। মই দুটা টপিকৰ ওপৰত পাতিম। প্ৰথমটো বস্তু হ'ল, যিবোৰ আপুনি গুগলত চাৰ্চ কৰিলে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে, আৰু ছেকেণ্ডটো আপোনাৰ নিজৰে ক্ষতি হ'ব। কি হ'ব, তাত আপুনি জেললৈও যাবলগীয়া হ'ব পাৰে। ছেকেণ্ড টপিকটো। ফাৰ্ষ্ট টপিকৰ 1 নম্বৰ পইণ্ট হৈছে, আপুনি কেতিয়াও গুগলত নিজৰ পাৰ্চনেল ইনফৰমেশ্যন চাৰ্চ নকৰিব। পাৰ্চনেল ইনফৰমেশ্যন মানে আপোনাৰ নাম, ঠিকনা, ফোন নাম্বাৰ, জিমেইল একাউণ্ট, ফেচবুক একাউণ্ট, যি আছে আপুনি একো চাৰ্চ নকৰিব। তাত চাৰ্চ কৰিলে কি হ'ব, গুগলত সেইখিনি ডাটাবেছ হিচাপে আপোনাৰ ছেভ হৈ যাব, আৰু আপোনাৰ সেইখিনি ইনফৰমেশ্যন কেতিয়াবা ইলিগেল কামত ইউজ হৈ যাব পাৰে, অপব্যৱহাৰ হ'ব পাৰে। সকলোৰে মন যায় চাৰ্চ কৰিবলৈ, যে কিনো আহে ৰিজাল্টটো চাওঁ, কিন্তু আপুনি কৰিলে আপুনি নিজৰে বিপদ মাতি লোৱাব। তাতকৈ কি কৰিব, আপুনি চাৰ্চ নকৰাই ভাল। ছেকেণ্ড পইণ্ট হ'ল, আপুনি কেতিয়াও আপোনাৰ বেংক ৰিলেটেড কোনো কথা আপুনি গুগলত চাৰ্চ নকৰিব। ফৰ এক্সাম্পল, আপুনি ধৰক কিবা অসুবিধাত পৰিছে, আপুনি মানে বেংকৰ কাষ্টমাৰ কেয়াৰৰ লগত পাতিব বিচাৰিছে, ধৰক SBI কাষ্টমাৰ কেয়াৰৰ লগত। আপোনাৰ SBI যিটো পাছবুকতে কাষ্টমাৰ কেয়াৰ নম্বৰ থাকেই, কিন্তু মেক্সিমামে কি কৰে, তাত সেইটো বিচাৰি নাথাকে, চিধাকৈ গুগল কৰি দিয়ে। গুগল কৰি দিয়াৰ পিছত কি হৈ যায়, আপোনাৰ তাত আপোনাৰ অসংখ্য নম্বৰ আহে। তাত আপুনি নম্বৰটো পাই গ'ল, ফোন কৰি এজ ইট ইজ আপুনি যেনেকৈ বেংকৰ লগত কথা পাতিছে তেনেকুৱাই হ'ব, কথাখিনি এজ ইট ইজ হ'ব। কিন্তু কি হয় জানেনে, তাত হেকাৰ হ'ব পাৰে। হেকাৰবিলাকে কি কৰে, আপোনাৰ তেনেকুৱা নিজৰ নম্বৰ দি পিনি এনেকৈ মানে গুগলত ৰেংকিং কৰে, ওপৰত আনি দিয়ে। ওপৰত অনাৰ লগে লগে আপোনালোকে প্ৰথমে পালে, সেইটো চাৰ্চ কৰি প্ৰথমেই পাৰিলে আপোনালোকে কল কৰি দিলে। আৰু কি কৰে, আপোনালোকে বেংকত যেনেকৈ আপোনালোকে ট্ৰিট পায়, যেনেকৈ কথা ক'ব, আপোনাক আমুক টিপক তমুক টিপক কৰি লাষ্টত ক'ব এনেকৈ আপোনাৰ একাউণ্ট নম্বৰ দিয়ক, আমুক দিয়ক, এনেকৈ চেক কৰিবলৈ, সেইখিনি তাহাঁতিও তেনেকুৱাই কৰিব, আৰু আপুনি মানে ঠগ খাই যাব তাত, বুজি পালে ন? তাৰপিছত কি হ'ব, আপোনাৰ একাউণ্ট খালী। গতিকে সাৱধান হওক, গুগলত কেতিয়াও এনেধৰণৰ চাৰ্চ নকৰিব। এতিয়া আমি ছেকেণ্ড টপিকলৈ, যিখিনি চাৰ্চ কৰিলে আপোনাৰ হ'ব পাৰে জেইল। আপোনালোকৰ হয়তো মনত আছে, আজিৰ পৰা প্ৰায় এবছৰ আগত ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাৰ প্ৰত্যেকলৈ এটা মেছেজ পঠিয়াইছিলে, যে 5টা বস্তু আমাক চাৰ্চ কৰিব মনা কৰিছিলে। মনত আছেনে বাৰু? মনা কৰিছিলে, আৰু কৈছিলে যে এইকেইটা চাৰ্চ কৰিলে আমাৰ হ'ব পাৰে জেইল। মনত ৰাখিব বন্ধুসকল, যদি আপোনালোকে কেনেবাকৈ এই 5টা বস্তু চাৰ্চ কৰিছে, আপোনালোক নিশ্চিন্ত থাকক যে আপোনালোকৰ ওপৰত সম্পূৰ্ণ চকু ৰখা হৈছে, আৰু যিকোনো মুহূৰ্তত আপোনালোক গ্ৰেপ্তাৰ হ'ব পাৰে। ঠিক আছে। প্ৰথম পইণ্টটো হৈছে, আপোনালোকে কেতিয়াও গুগলত টেৰৰিজম ৰিলেটেড কোনো বস্তু চাৰ্চ নকৰিব। যেনে হাউ টু মেক এ বম, হাউ টু মেক এ ৰিভলভাৰ, হাউ টু মেক এ গান, এটচেট্ৰা, এনেকুৱা টাইপৰ বস্তুবোৰ টেৰৰিজম ৰিলেটেড। বৰ্তমান সময়ত কি হৈছে, গোটেই পৃথিৱীত ৱৰ্ল্ড ৱাইডত কি হৈছে, টেৰৰিজম শেষ কৰিবলৈ উঠি পৰি লাগিছে সকলো দেশ। তেনেকুৱা টাইমত যদি আপুনি এনেকুৱা টেৰৰিজম ৰিলেটেড হয়, মানুহৰ মন যায় যে এনেকৈ এইটো কেনেকৈ বনায়, কি বনায়, কিন্তু তেওঁলোকেতো নাজানে আপুনি কিয় চাৰ্চ কৰিছে। যদি আপোনালোকে তেনেকুৱা চাৰ্চ কৰাৰ লগে লগে আপোনাৰ IP লোকেশ্যন ট্ৰেক কৰি আপোনাৰ ওপৰত সম্পূৰ্ণ চকু ৰখা হ'ব। ঠিক আছে। আৰু আপুনি যিকোনো মুহূৰ্তত মানে তেওঁলোকৰ মনলৈ প্ৰশ্ন আহিব নহয়, আৰে তুমি এইটো চাৰ্চ কৰিবলগীয়া হ'ল কিয় কৰিছা, তোমাৰ কিবা আছে, তুমি ক'ৰবাত জেগা উৰুৱাই দিবা, তুমি কিবা উৰুৱাব খুজিছা, তোমাৰ মনলৈ টেৰৰিজম আহিছে, এনেকুৱা মানে আহি যাব তেওঁলোকৰ। জানি আপোনালোকৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত চাইবাৰ এজেঞ্চি থাকি, তেওঁলোকে আপোনাৰ ওপৰত সম্পূৰ্ণ এনি টাইম মনিটৰ কৰি থাকিব। গতিকে সাৱধান হওক, আৰু এনেধৰণৰ চাৰ্চ নকৰিব। ছেকেণ্ড পইণ্টটো হৈছে, আপোনালোকে কেতিয়াও গুগলত চাইল্ড পৰ্ণ বা চাইল্ড এবিউজিং ভিডিঅ' বা চাইল্ড নুডিটি বা নেকেড এনেকুৱা কিবা ভিডিঅ' বা পিকচাৰ, এনেকুৱাবোৰ আপোনালোকে কেতিয়াও চাৰ্চ নকৰিব। জানেই বৰ্তমান সময়ত আমাৰ দেশত বা গোটেই পৃথিৱীতে ধৰ্ষণে কেনেকুৱা ৰূপ ধাৰণ কৰিছে, ধৰ্ষণকাৰী সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। গতিকে এইবোৰ ৰোধ কৰিবলৈকে আমাৰ ভাৰত চৰকাৰে কি কৰিছিলে, আমাৰ দেশত পৰ্ণ চাইটছে বেন কৰি দিছে অলৰেডি। এনেকুৱা এটা টাইমত যদি আপুনি এনেকুৱা কিবা চাৰ্চ কৰে, তেন্তে আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ ওপৰত সম্পূৰ্ণ নজৰ ৰখা হৈছে, আৰু আপোনাক যিকোনো মুহূৰ্ততে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে।
আৰু আপুনি জেললৈ যোৱা বাটটো নিজেই মুকলি কৰি লৈছে। আপোনালোকে এনেকৈ নাভাবিব যে গুগলে ইমান মানুহ আছে, ইমানৰ মাজত কেনেকৈ বিচাৰিব। এভৰি মিনিট এভৰি ছেকেণ্ড আপোনাৰ ওপৰত চকু ৰখা হৈছে। কাৰণ ভাবি চাওক, আপুনি ধৰক ফ্লিপকাৰ্ট বা এমাজনত কিবা এটা চাৰ্চ কৰিলে, তাৰপিছত আপোনাৰ কি হয়, আপুনি গুগলৰ যিটো হোম পেজ, চাৰ্চ পেজত আপোনাৰ যিখিনি গুগলত বা ফেচবুক বা য'তে নহওক সেইখিনি এটাই অট'মেটিকেলি শ্ব' কৰি থাকিব। অৰ্থাৎ কি বুজিলে, আপুনি যিখিনি কাম কৰিছে, আপুনি কাক লগ কৰিছে, কাক কি কৰিছে, কাৰ লগত আছে, কি কৰিছে দিনটো, এই সকলোবিলাক গুগলৰ দ্বাৰা আপোনাৰ মনিটৰ হৈ আছে। আপুনি কি কৰিছে, আপোনাৰ গোটেই ক্ৰিয়াকলাপখিনি ট্ৰেকিং হৈ আছে। গতিকে আজিৰ পৰা মন বান্ধি লওক যে এনেকুৱা চাৰ্চ আৰু কেতিয়াও নকৰোঁ বুলি, আৰু সকলো সাৱধান থাকক আৰু ভালে কুশলে থাকক। এয়াই আমাৰ কামনা। ঠিক আছে, ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।